নমস্কাৰ সকলোকে 1 লাখ টকাৰ ভিতৰত ঘৰ বনাব বিচাৰি আছে নেকি আপোনালোকে বা 1.5 লাখ টকা 2 লাখ টকাৰ ভিতৰত আপোনালোকে ঘৰ বনাম বুলি ভাবি আছে নেকি যদি আপোনাৰ বাজেটটো একেবাৰে কম বা যেনে তেনে আপোনালোকে ঘৰটো বনাম বুলি ভাবি আছে তেন্তে হলে 1 লাখ টকাৰ ভিতৰত আপোনালোকে কনষ্ট্ৰাকচনৰ কামটো কেনেকৈ খতম কৰিব মানে অনলি কনষ্ট্ৰাকচন পাৰ্টটো আৰু ইয়াতে যেটো ঘৰ দেখি আছে আপোনালোকে এটো 600 স্কয়াৰ ফিটৰ ঘৰ হয় যেটো আমি ওপৰত 3 ইঞ্চি ওয়াল মাৰিছিলো আৰু মাজতে আপোনালোকক কৈছিলো যে আপোনালোকে 1.5 লাখ 2 লাখ টকাৰ ভিতৰত বা 2.5 লাখ টকাৰ ভিতৰত নিজৰ ঘৰখন কেনেকৈ কৰিব পাৰে হেতু অনলি কনষ্ট্ৰাকচন বাজেট আছিল আৰু এটো অনলি কনষ্ট্ৰাকচন বাজেট মানে ইয়াতে টিং লগোৱা টাইলছ লগোৱা কালাৰ পুটি হেবিলাকৰ কথা কোৱা নাই মই অনলি কনষ্ট্ৰাকচন বাজেটৰ কথা কৈ আছো আৰু ইয়াতে যেটো ঘৰ আছে এটো আছে 30/20 মানে যেটো 600 স্কয়াৰ ফিট আৰু যদি আপোনালোকে বনাম বুলি ভাবি আছে মানে 14/24 মানৰ দুটা ৰুম যদি বনাম বুলি ভাবি আছে মানে 336 স্কয়াৰ ফিটৰ যদি ঘৰ বনাম বুলি ভাবি আছে অনলি কনষ্ট্ৰাকচন বাজেট আহি যাব আপোনালোকৰ 1,45,000 আৰু যদি ভাবি আছে আপোনালোকে 1000 স্কয়াৰ ফিটৰ এনেকুৱা এটা মানে নৰমাল আসাম টাইপ ঘৰ বনাম বুলি অনলি কনষ্ট্ৰাকচন বাজেটটো মই আপোনালোকক জনাই দিছো তো যেটোৰ বাজেট আহিব আপোনালোকৰ প্ৰায় 4,33,000 আৰু যদি ভাবি আছে 10/20 মানে 10/10 দুটা ৰুম বনাম বুলি এনে এই ধৰণে মানে অনলি কনষ্ট্ৰাকচন তেতিয়া হলে আপোনালোকৰ আহিব 86,000 আৰু এই বস্তুটো মই এনে কোৱা নাই মানে মই এনে হাৱাত কোৱা নাই এই বস্তুটো মই ইয়াৰ লগত ইয়াত কি সামগ্ৰী বৰ্তমানলৈকে গৈছে আৰু প্ৰত্যেকটো বস্তুত ক'ত কিমান খৰচ হৈছে মেটেৰিয়েল কষ্ট কিমান হৈছে লেবাৰ কষ্ট কিমান হৈছে বা প্ৰত্যেকটো ইটা কিমান লাগিছে ৰড কেইডাল লাগিছে গোটেই বস্তুবিলাকক এটা এটাকে মই হিচাপ এখন ওলাইছো আৰু এই হিচাপটো ইয়াত প্ৰত্যেকটো বস্তু গন্তি কৰি মই ওলাইছো ওলাই পেলাই পাৰ স্কয়াৰ ফিট আমাৰ কষ্ট কিমান ওলাইছে হেতু বস্তু মই ক্যালকুলেশন কৰিলো আৰু এই গোটেই ঘৰটো বনাওতে আমাৰ মানে গাঁথনি প্লাষ্টাৰ দৰ্জা খিৰিকী লগাই তল ফ্লোৰ লকে পাৰ স্কয়াৰ ফিট আমাৰ কষ্ট আহিব 433 টকা গতিকে তাৰ আধাৰতে মই কৈ আছো যদি 1000 স্কয়াৰ ফিটৰ এনেকুৱা এটা ঘৰ বনাম বুলি ভাবে আপোনালোকে তেন্তে হলে প্ৰায় আপোনালোকৰ 4,33,000 আহিব অনলি কনষ্ট্ৰাকচন আৰু যদি আপোনালোকে 10/20 মানে 200 স্কয়াৰ ফিটৰ ঘৰ এটা বনাম বুলি ভাবে তেন্তে হলে আহিব 86,000 আৰু যদি এটো বনাই আছো আমি যেটো তো হেতুৰ আমাৰ বাজেট আহি আছে বৰ্তমান 2,60,000 যেটো আমাৰ কনষ্ট্ৰাকচন বাজেট হয় তো ইয়াতে কোট কিমান গৈছে মই আপোনালোকক দেখাই দিম তো ইয়াতে আপোনালোকে যিবোৰ ব্ৰিক ওয়াল দেখিছে ইয়াতে ফুল সাইজ ইটা লগাইছো আমি 3 ইঞ্চি ইটা হ'ব ওয়াল হ'ব পাৰে কিন্তু পুৰা 3 ইঞ্চি ফুল সাইজ আছে এফালে 10 ইঞ্চি আছে এফালে পুৰা 3 ইঞ্চি আছে তো ইয়াতে দেখিছে আপোনালোকে তো ইয়াতে যেটো আমাৰ প্ৰথম বিমটো মাৰিলো বিমৰ আগত আমি জালি দিলো জালি দিওতে আমাৰ ৰড কিমান লাগিল গোটেই ডিটেইলছ খিনি মই কৈছো আপোনালোকক যেটো আমি জালি দিছো 3/3 জালি দিছো 10 mm ৰডৰ জালি ইউজ কৰিছো আৰু জালিত আমাক লাগিছে 10 পিস 10 mm ৰড আৰু যেটোৰ 65 আপোনাৰ কেজি হৈছে আৰু 65 কেজি ৰডৰ দাম আমাৰ বজাৰ মূল্য হৈছে বৰ্তমান যদি আমি 60 रुपीस কে ধৰো তেন্তে হলে 3,900 টকা হয় আৰু যিবিলাক পোষ্ট হয় মানে যিবিলাক কলম হয় কলম বিলাকত আমি 12 mm ৰ ৰড ইউজ কৰিছো আৰু যেটো আমাৰ 12 mm ৰড হয় হেতু আমাৰ 16 পিস ৰড লাগিছে টোটাল আমাৰ 9টা পোষ্ট আছে 16 পিস ৰড লাগিছে আৰু 16 পিস ৰডৰ আমাৰ 12 mm ৰ ৰডৰ ওয়েট হৈছে প্ৰায় 160 কেজি আৰু তাৰ বৰ্তমান বজাৰ মূল্য যদি আমি 60 টকা মানকে ধৰো তেন্তে হলে 9,600 টকা আমাৰ ৰডৰ খৰচা হৈছে আৰু যেটো আমাৰ বিম মাৰা হৈছে যেটো আমাৰ প্লেন বিম মাৰা হৈছে তো আমি তাতো 12 mm ৰড ইউজ কৰিছো আৰু 4 পিস কে আমি 12 mm ৰড দিছো যেটো আমাৰ ৰড লাগিছে 14 পিস ৰড লাগিছে আমাৰ গোটেই টাই বিমটো মাৰুতে আৰু 140 কেজি ৰড লাগিছে যেটো বজাৰ মূল্য হৈছে 8,400 টকা আৰু যেটো আমাৰ লিন্টেল বিম আমি যেটো লিন্টেল বিম দিছো তো তাত লাগিছে আমাৰ 10 mm ৰড আমি ইউজ কৰিছো 4 পিস কে আৰু তাত লাগিছে আমাৰ 14 পিস ৰড আৰু যেটো 91 কেজি হয় আৰু 91 কেজিৰ বৰ্তমান বজাৰ মূল্য হৈছে 5,400 টকা আৰু বাকি আমি যিবিলাক ৰিঙত কইল লগাইছো তো ইয়াতে আপোনালোকে দেখা পাব তো যিবিলাক আমি কইল ব্যৱহাৰ কৰিছো বা যিবিলাক আমি স্টিৰাপছ ব্যৱহাৰ কৰিছো হেবিলাক আমি 5.5 mm ৰ যেটো ৰাউন্ড যেটো কইল থাকে তো হে ৰাউন্ড কইলটো আমি ইউজ কৰিছো যেটো বৰ্তমান আমি 65 কে যদি আমি পাৰ কেজি ধৰো আমাৰ মোটামুটি 50 কেজি মান লাগিছে গোটেই বিমত আৰু কলমত হক বা লিন্টেল বিমত হক গোটেই বস্তুখিনি কৰোতে তো সেইখিনিত আপোনাৰ কষ্ট আহি গৈছে প্ৰায় 3,500 টকা তো মুঠতে গোটেই ঘৰটোত আমাৰ ৰডৰ নামত বা বাৰৰ নামত আমাৰ খৰচ হৈছে 30,800 টকা এই গোটেই ঘৰটো 600 স্কয়াৰ ফিটৰ ঘৰটো আৰু যিখিনি আমাৰ ব্ৰিক্স লাগিছে তো ইয়াতে আমাৰ যেটো প্লেন হৈছে মানে আমি আপোনালোকে দেখা পাব 4টা ইটা দিছো ভেটিৰ ওপৰত মানে এটা দুটা তিনিটা চাৰিটা 5 ইঞ্চি ওয়াল গাঠা হৈছে আৰু ওপৰত এটা দেখিছি তো ইয়াতে আমাৰ যিখিনি ইটা লাগিছে তো তাৰ কোৱান্টিটি হৈছে আমাৰ মানে 600 স্কয়াৰ ফিটৰ ভেটিটোত আমাৰ 424টা ইটা লাগিছে গোটেই ঘৰৰ ভেটিটোত আৰু যিবিলাক আমাৰ ব্ৰিক ওয়াল হৈছে যিবিলাক আমাৰ 3 ইঞ্চি ওয়ালৰ আমি যিবিলাক পাৰ্টিশন কৰিছো সেই পাৰ্টিশন বিলাকত আমাৰ ইটা লাগিছে প্ৰায় 1320টা মানে আমি যদি গোটেই ঘৰটোত আমাৰ যে ইটা কিমান লাগিছে যদি আমি ক্যালকুলেশন কৰিব যাও
মানে 600 স্কোয়ার ফিটত আমাৰ ইটা লাগি গৈছে 1744টা আৰু পাৰ পিছ যদি আমি 12 টকাকে ধৰোঁ এটা ইটা আমি এভাৰেজ 12 টকাকে যদি আমি ৰেট ধৰোঁ তো ইয়াৰ কষ্ট আহি যাব 20,928 টকা অসমৰ বিভিন্ন ঠাইত বেলেগ বেলেগ ৰেট হ'ব পাৰে গতিকে সবৰে তাত যিবিলাক সামগ্ৰী ৰেট আছে সেইটো হিচাপত ক্যালকুলেশন কৰিলে আপোনালোকৰ ওলাই যাব আৰু বাকি সিমেন্ট এতিয়া আমাৰ যিখিনিলৈকে কাম হ'ল মানে প্লেন হৈ গ'ল ব্ৰিকৱাল হৈ গ'ল এখিনিলৈকে আমাৰ যিখিনি সিমেন্ট লাগিলে বৰ্তমান আমাৰ 50 বেগ সিমেন্ট ইয়াতে খৰচা হৈছে আৰু 50 বেগ সিমেন্টৰ 2 বেগ চাগে বাছি আছে 50 বেগ সিমেন্টত আমাৰ মোটামুটি 25,000 টকা খৰচা হৈছে আমি এভাৰেজ গাড়ী ভাড়া চাৰি ভাড়া লৈ পেলাই 500 টকাকে যদি আমি ধৰোঁ আৰু আমাৰ যিখিনি প্লাষ্টাৰ হ'ব গোটেই ঘৰটো যিহেতু 3 ইঞ্চি ৱাল মাৰিছোঁ ভালকৈ প্লাষ্টাৰ কৰিব লাগিব প্লাষ্টাৰ কৰিলে আমাৰ গোটেই ঘৰটোত 30 বেগ সিমেন্ট আৰু লাগিব তাত ধৰক আৰু 15,000 আৰু যিটো ফ্ল'ৰিং আমাৰ যিটো ফ্ল'ৰ ঢালাই হ'ব ফ্ল'ৰ ঢালাইটোত আৰু 30 বেগ সিমেন্ট লাগিব যিটো বজাৰ মূল্য বৰ্তমান আমি যদি 500 টকাকেও ধৰোঁ তেন্তে হ'লে তাতে 15,000 টকা হয় তো গোটেই আমাৰ ঘৰটোত আমাৰ সিমেন্ট লাগিব 55,000 মানে 110 বেগ সিমেন্টত 600 স্কোয়াৰ ফিটৰ আমি দুটা ৰুমৰ ঘৰ এটা বনাব পাৰোঁ আৰু যিখিনি আমাৰ চিপছ থাকিল মানে যিখিনি আমাৰ পাথৰ হয় তো পাথৰত আপোনাৰ মোটামুটি এতিয়া যিমানখিনি কাম হ'ল বিম হওক কলম হওক বা লিন্টেল বিম হওক গোটেই বস্তুখিনি হওঁতে আমাৰ বৰ্তমানলৈকে আমাৰ 5 cm পাথৰ লাগিলে যিটো বৰ্তমান আমি 2000 টকাকে যদি পাৰ cm আমি যদি হিচাপ কৰিবলৈ যাওঁ তেন্তে হ'লে 10,000 টকা হয় আৰু যিটো ফ্ল'ৰ ঢালাই হ'ব ফ্ল'ৰ ঢালাইত আমাৰ মোটামুটি 6,000 টকাৰ আমাৰ পাথৰ লাগিব মানে 3 cm মান পাথৰ লাগিব টোটেল আমাৰ ইয়াতে কষ্ট আহি যাব প্ৰায় 8 cm আহিব আৰু টোটেল আমাৰ যদি মানে পাথৰৰ যিটো কষ্ট আহে সেইটো যদি আপোনালোকে চাব যায় তেন্তে হ'লে প্ৰায় 16,000 মান টকা আহিব আৰু যেটো আমাৰ সেন মানে যেটো আমাৰ বালি ব্যৱহাৰ হৈছে বৰ্তমান আমাৰ ব্ৰিকৱাল আৰু প্লাষ্টাৰলৈকে বৰ্তমান 5 cm বালি আমাৰ হৈ যাব আৰু ফ্ল'ৰ আপোনাৰ 3 cm মোটামুটি আপোনালোকে 8 cm ঘৰত 600 স্কয়াৰ ফিটৰ মানে ঘৰ এটা আপোনালোকে এনেকৈ যদি 3 ইঞ্চি ইটা গাঁথনি কৰে দেই তেতিয়া মছলা খুব কম খায় 3 ইঞ্চি ইটা গাঁথনি কৰিলে আপোনালোকে মোটামুটি 8 cm বালিত আপোনালোকৰ গোটেই ঘৰটো আপ টু ফ্ল'ৰলৈকে হ'ব লাগে কৰবাত বেছি বা কম বিমৰ সাইজ বা পোষ্টৰ সাইজৰ ওপৰত ডিপেন্ড কৰিব মোটামুটি 9,600 টকা আপোনালোকৰ বালিত দৰকাৰ হ'ব আৰু আমাৰ যেটো মেটেল ব্যৱহাৰ হ'ব মানে তলত যেটো দিয়া যায় ফুটিঙত বা ইয়াতে যেটো আমি ফ্ল'ৰ ঢালাই কৰোতে যেটো আমি মেটেল ব্যৱহাৰ কৰিম চিফৰ পাথৰটো তো তাতে আপোনালোকে 3 cm ত 1,000 টকাকে 3,000 টকা ধৰিব পাৰে আৰু বাকি আমাৰ যিবিলাক সামগ্ৰী থাকি গ'ল ধৰি লওক কাঠ হওক গজাল হওক বাঁহ হওক তার হওক এই গোটেই বস্তুখিনি আৰু লগতে আৰ্ট ফিলিঙৰো কথা থাকে তো এই গোটেই বস্তুখিনি আমি যদি 2 ফুট মান যদি ভেটি এটা আপোনালোকে হিচাপ কৰে তেন্তে হ'লে আপোনালোকৰ 20,000 মান টকা ভিতৰত কাঠ বাঁহ বা আপোনালোকৰ মাটি এই বস্তুখিনি আপোনালোকৰ আহি যাব আৰু যেটো লেবাৰ কষ্ট আছে লেবাৰ কষ্টত আপোনালোকৰ 600 স্কয়াৰ ফিটৰ ঘৰ এটা মানে আসাম টাইপ ঘৰবিলাকত সাধাৰণতে 150 টকাত তেওঁলোকে গোটেই কনষ্ট্ৰাকচনৰ কামটো কৰি দিয়ে গাঁৱত হওক বা এনেকুৱা ঠাইবিলাকত তো ইয়াতে আমাৰ আহি যায় মোটামুটি 600 স্কয়াৰ ফিটত 15 মানে 150 টকাকে হলে 90,000 টকা মানে এই গোটেই ঘৰটোত আমাৰ লেবাৰ কষ্ট আহি যাব প্ৰায় 90,000 আজিটো আপোনালোকে যদি কৰে তেতিয়া হলে কৰবাত বেছি বা কম নিজৰ ঠাইবেদে হ'ব পাৰে আৰু এই গোটেই ঘৰটো টোটেল কষ্ট যদি আপোনালোকে চাব যায় তেতিয়া হলে ৰডত আমাৰ খৰচ হ'ব প্ৰায় 30,800 টকা ইটাত খৰচ হ'ব প্ৰায় 20,928 টকা আৰু সিমেন্টত খৰচ হ'ব প্ৰায় 55,000 পাথৰত খৰচ হ'ব প্ৰায় 16,000 টকা আৰু বালিত খৰচ হ'ব প্ৰায় 9,600 টকা মেটেলত খৰচ হ'ব প্ৰায় 3,000 টকা ডোৰ ফ্ৰেম ইয়াতে যেটো ডোৰ ফ্ৰেম লাগি আছে ডোৰ ফ্ৰেম আৰু দুটা উইন্ডো ফ্ৰেমো লাগিছে আৰু দৰজাখনৰ সতে আপুনি যদি লগাব যায় তেন্তে হলে তাতে আপুনি এভাৰেজ এটা মানে যদি মানি চাই এপ্ৰক্স 15,000 আপোনালোকে ধৰিব পাৰে আৰু আদাৰ যিবিলাক কষ্ট আছিল ধৰক শাটাৰিং বেম্বো ডোৰ মানে নেল এই গোটেই বস্তুখিনি আৰ্ট ফিলিং এখিনি লৈ আপোনালোকে মোটামুটি 20,000 টকা ধৰিব পাৰে আৰু লেবাৰ কষ্ট যদি 90,000 ধৰে তেন্তে হলে গোটেই ঘৰটোৰ খৰচ আহি যাব প্ৰায় 2,60,000 টকা অনলি কনষ্ট্ৰাকচন খৰচ মানে টিং লগোৱা দৰজা মানে কালাৰ পুটি এইবিলাকৰ কথা কোৱা নাই টাইলছৰ কথা কোৱা নাই তো 2,60,000 টকাৰ ভিতৰত 90,000 টকা আমাৰ লেবাৰ কষ্ট গৈ আছে আৰু মেটেৰিয়েলছৰ নামত খৰচা হৈ আছে প্ৰায় 1,70,000 টকা আৰু এই গোটেই ঘৰটো আমি যদি ক্যালকুলেশন কৰি চাওঁ তেন্তে হলে পাৰ স্কয়াৰ ফিট কষ্ট আহি আছে মানে আমাৰ 600 ডিভাইড 260 যদি কৰি দিওঁ তেন্তে হলে পাৰ স্কয়াৰ ফিট কষ্ট আহি আছে 433 টকা গতিকে আপুনি যদি ভাবি আছে যে মই 200 স্কয়াৰ ফিটৰ ঘৰ এটা বনাম তেন্তে হলে 80-90,000 টকাৰ ভিতৰত আপোনালোকৰ কনষ্ট্ৰাকচনৰ কামটো হ'ব পাৰে বা 1,00,000 টকাৰ ভিতৰত আপোনালোকৰ কনষ্ট্ৰাকচনৰ কামটো হ'ব পাৰে মানে 10 বাই 10 দুটা ৰুম যদি বনাম বুলি ভাবি আছে বা যদি আপোনালোকে 1,000 স্কয়াৰ ফিটৰ ঘৰ এটা বনাম বুলি ভাবি আছে তেন্তে হলে অনলি কনষ্ট্ৰাকচন বাজেট আপোনালোকৰ মোটামুটি 4,33,000 টকালৈকে আপোনালোকৰ যাব পাৰে গোটেই ঘৰটো কনষ্ট্ৰাকচন খৰচ আৰু এটো আমি কৰা খৰচ আমি মানে বনোৱা খৰচৰ কথা কোৱা নাই আপোনালোকে যদি নিজে ঘৰটো বনাম বুলি ভাবি আছে কম খৰচত জাস্ট কেনেকৈ আপোনালোকে ভালকে বস্তুটো যাতে ডেমেজো নহয় আৰু সুন্দৰকে কম খৰচত আপোনালোকে যদি বনাম বুলি ভাবে তেন্তে হলে আপোনালোকক মই এটা থুলমূল আইডিয়া এটা দিলো গতিকে ভয় খাব নালাগে কিছুমান মানুহে ভয়ও খুৱাই দিয়ে যে ঘৰ এটা বনালে বহুত বেছি পইচা যায় হয় যায় বাৰু বহুত বেছি পইচা যায় আপোনালোকৰ এতিয়া যেনেকৈ এটো
পাৰ স্কোৱাৰ ফিট কষ্ট এতিয়া 433 টকা হৈ আছে সেই 433 টকাটোকে আপোনাৰ 1000 1200 1500 2000 4500 লৈকে যাব পাৰে গতিকে এইটো ডিপেন্ড কৰিব কি কলমৰ সাইজ পাইলিং হ'ব নেকি বা গোটেই বিল্ডিংটো ষ্ট্ৰাকচাৰ গোটেই ঘৰটোত কিমান আপোনালোকে কি ব্যৱহাৰ কৰিছে সেই গোটেই বস্তুখিনিৰ ওপৰত ডিপেন্ড কৰি পেলাই বাজেটটো আহিব কম খৰচত যদি বনাম বুলি ভাবি আছে এনেকৈ ক'ব পাৰে কাৰণ এই ঘৰটোৰ মই আগত এটা ভিডিঅ' বনাইছিলোঁ তেতিয়া মোক বহুতে কৈছিল যে ইমান কম খৰচত বনাব নোৱাৰে বা ইমান কমত কেনেকৈ হ'ব নহ'ব আৰু ৰ'দতে বহুত পইচা গুচি যাব গতিকে মই ডিটেইলছত আপোনালোকক মই দি দিলোঁ তো সেইমতে আপোনালোকে কামটো কৰিব পাৰে আৰু ইয়াত দুটামান বস্তু চাব পাৰে ইয়াতে যদি আমি 3 ইঞ্চি ঘৰো যদি বনাইছোঁ তেতিয়াহ'লে আপোনালোকে আহিলে দেখা হ'ব তো ইয়াতে যেটো আমাৰ তলত প্লিন্ট বনালো প্লিন্টৰ ওপৰত ডিপিসি দিলো ডিপিসিৰ ওপৰত আমি ইয়াতে এটা এক্সট্ৰা ঢালাই এটা দি দিছো যেটো কাৰণে ওয়ালত যদি কেতিয়াবা ক্ৰেক ডেভেলপ হয়ও ই যাতে গোটেই ওয়ালখন ক্ৰেক নাহে সো এক্সট্ৰা এটা ইয়াতে ঢালাই দিয়া আছে তাৰ ওপৰত 7 ফুটত আকৌ এটা লিন্টেল বিম দিয়া আছে আৰু লিন্টেল বিমটো সাধাৰণতে আমি 3 ইঞ্চি ওয়াল বেয়াকত কি হয় নাচ ওলাই পেলাই দিয়ে কিন্তু ইয়াত আপোনালোকে দেখা পাব কি নাচটো ওলাই দিয়া নাই মানে প্লাষ্টাৰ কৰাৰ পিছত এটো 3 ইঞ্চি ওয়াল নে 5 ইঞ্চি ওয়াল ধৰিব নোৱাৰে তো এই বস্তুটো কেনেকৈ কৰিব মই আপোনাক কৈ আছো যদি মানে 3 ইঞ্চি ওয়াল কৰিলে নাচবিলাক ওলাই গলে ঘৰটো দেখাত কম দামী লাগে বা কম খৰচত বনোৱা নিচিনা ধৰিব পাৰে গতিকে কোনেও নিবিচাৰিব নিজৰ ঘৰটো যে অলপ দেখাত বেয়া হওক বা কম দামত বনাইছে বুলি গতিকে এই ধৰণে যদি আপোনালোকে কৰো বুলি ভাবে তেন্তে হলে কিন্তু কোনো ধৰণৰ ইয়াতে নাচ বা একো নোলায় তো ইয়াৰ কাৰণে আমি কেনেকুৱাকে বনাইছো বিমটো আপোনালোকক দেখাই দিছো তো ইয়াত যেটো আমাৰ মানে লিন্টেল বিম হৈছে ইয়াতে আমি ইয়াতে এফালে দিছো আমি 2.5 ইঞ্চি আৰু এফালে এডাল ৰড দিয়া আছে তো এই ধৰণে আমি দিয়া আছে 3ডাল 10 mm ৰড দিয়া আছে ইয়াতে 6 mm ৰড হয় গতিকে এটো যেহেতু 2.5 ইঞ্চি আছে আৰু ইটাটো যেহেতু আমাৰ 3 ইঞ্চি ঢালাইটো লৈ পেলাই গোটেই বস্তুটো আমাৰ 3 ইঞ্চিত কভাৰ হৈ যাব গতিকে ইফালে আৰু ইফালে কোটো আমাৰ 1 ইঞ্চি বাহিৰ ফালে ওলাই নাথাকে গতিকে এই ধৰণে আপোনালোকে নিজৰ ঘৰখন কম খৰচত ভালকে আপোনালোকে কৰিব পাৰে আৰু যদি ভাবি আছে যে আপোনালোকে অনুদানৰ ঘৰ পাইছে বা চৰকাৰী কিবা ঘৰ পাইছে তেতিয়াহ'লে আপোনালোকে নিজে যিখিনি কাম কৰে পাৰফেক্টকে যাতে হয় শুদ্ধকে যাতে হয় মই আকৌ কৈছো আপোনালোকে মিনিমাম ৰড বিলাক 12 mm ৰ পোষ্টত ইউজ কৰিব বা বিম বিলাকত 12 mm ৰ ইউজ কৰিব জালিত আপোনালোকে 10 mm ৰ ইউজ কৰিব পাৰে আৰু এই ধৰণে আপোনালোকে ঘৰটো কৰিলে আপোনালোকৰ কম খৰচত ঘৰটো হৈ যোৱাৰ চান্স বহুত বেছি থাকে ধন্যবাদ চাই থাকিব